হেই এভৰিৱান চ' মই কালি ব্লগটো এগেইন আজি কণ্টিনিউ কৰিছোঁ যিহেতু মই কৈছিলোঁ যে বিয়া আছিলে দৰাৰ লগত গৈছিলোঁ চ' আজি ৰিচেপশ্যন হয় তাৰ কাৰণে মই ৰেডি হৈছোঁ আৰু এয়া হৈছে মোৰ মা একচুৱেলি মই নিজৰ মেকআপটো নিজেই কৰিলোঁ কিন্তু মোৰ মায়ে এগৰাকী বা ওচৰত কৰিছিলে চ' মাকো বহুত ধুনীয়া লাগিছে মেকআপটো ভালেই কৰিছে বাগৰাকীয়ে চ' খোপা আৰু মেকআপ মায়ে বা ওচৰত কৰিছিল আৰু মই মোৰ ভাগৰটো নিজে কৰিলোঁ মই নিজেই নিজৰ মেকআপ নিজে কৰিয়ে কমফৰ্টেবল হয় অলপমান পৰা হৈছোঁ চ' নিজে কৰোঁ আৰু চ' কেনেকুৱা লাগিছে জনাব কাপোৰ এযোৰ পিন্ধিছিলোঁ পিংক কালাৰ নাজানো আৰু কেনেকুৱা হৈছে আৰু ছেট এযোৰ পিন্ধিছোঁ চাদৰ মেখেলাৰ লগত ইয়াৰ যোনটো ফুলি হয় বহুত সৰু হয় কিন্তু ভাল লাগে কিবা এটা মৰম লাগে ছেটটো সেইকাৰণে মই এযোৰৰ লগত পিন্ধিলোঁ মিলি গ'ল কাৰণে চ' মই কণ্টিনিউ কৰিম আকৌ বিয়া ঘৰ পাই এইকেইদিন অলপ বিয়া ব্লগছ দিবলগীয়া হৈছে কাৰণ কেলে এতিয়াতো বিয়া ছিজন হয় আৰু আপোনালোকৰো চাগে বহুতখিনি বিয়া ওলাইছে আৰু গাইজ কি ক'ম এটেণ্ড নকৰিলেও নহয় কৰিবলগীয়া হৈ যায় আৰু ভালো লাগে বাৰু তেনেকৈ বহুতখিনি মানুহ লগো পোৱা যায় বিয়াত মানে কি হৈছে এইকেইদিন টোটেলি বিয়া ব্লগছেই চলি আছে অক্টোবৰৰ পৰা চ' উপায় নাই দিও দিছোঁ মোমেণ্টছখিনিও থাকি যায় ন মেমৰিজ হিচাপে চ' এয়া হৈছে দৰা এইখন বিয়াৰ মানে কইনা বহুত চিম্পল হয় চিম্পলকৈ ওলাইছে তাই মেকআপ ইমান ভাল নাপায় সেইটো আচলতে চবৰে নিজৰ নিজৰ কথা আৰু কিছুমানে ধৰা ভালকৈ ধুনীয়াকৈ ওলাই ভাল পায় কিছুমানে মেকআপ বা ইমান বেছিকৈ ভাল নাপায় ওলাই পিনি চিম্পল সাধাৰণকৈ ওলাব বিচাৰে কিন্তু তাই ইমান চিম্পলকৈ ওলাইছে যদিও তাইক বেয়া লগা নাই মানে ধুনীয়া লাগিছে আৰু ছোৱালীজনী এনেও ধুনীয়া হয় চ' সেইকাৰণে ভাল লাগিছে চ' আচলতে বিয়াখনত থাকিবলগীয়া হ'ল অলপ ৰাতিলৈকে কাৰণ যিহেতু বহুত ভাল ঘৰুৱা মানে বিয়া আছিলে তাৰপিছত এয়া মোৰ কাজিন তাইও গৈছিলে তাইকো লগ পালোঁ আমাৰ ফেমিলি মেম্বাৰ্ছো গৈছিলে বহুতখিনি চ' বিয়া ঘৰতনো কি দেখাম আৰু এনেও ধৰা বহি থকাই হয় কথা বতৰা পাতি থকাই হয় মানুহ লগ পোৱা হয় চ' সেয়াই আৰু তেনেকৈ বহি আছিলোঁ ইমান বেছি মই ব্লগ কৰাও নহ'লে আৰু মানে দীঘল নকৰিলোঁ চ' চবকে লগ পালোঁ আৰু এয়া হৈছে মোৰ লগৰজনী বিখাস মানে বন্ধু তাইৰ মাক চ' তাইৰ ঘৰ ওচৰতে চ' মই থকা কাৰণে তাই ইমান দেৰি আছে আৰু তাই থকা কাৰণেহে মই ইমান দেৰি থাকিলোঁ বিয়াখনত চ' ভাল লাগিলে এনজয় হ'ল আৰু তেনেকৈ আৰু ৰাতিলৈ চববোৰ নিজৰ ঘৰা গ'ল চ' ব্লগ বুলি নকওঁ আৰু জাষ্ট শ্বৰ্ট এটা ব্লগ চ' নেক্সট আপকামিং আৰু মই বেলেগ ব্লগছ দিবলৈ চেষ্টা কৰিম চ' আজিলৈ আহিছোঁ বাই